আপোনাৰ বাৰু পাৰ্টটো কি? মোৰ পাৰ্টটো অসুৰ ৰাজকুমাৰ ৰঞ্জিত সিংহ। আজি যে এই ভাওনাখন যে হ'ব, ভাওনাখনৰ নামনো কি? ৰোহিতাশ্বৰ ধৰ্মপুৰী। আৰু ভালেই হ'ব চাগে? হয়, ভাল হ'ব। আমি ৰিহাৰ্চলতে গম পাইছোঁ, সকলোৱে ৰিহাৰ্চললৈ আহে আৰু খুব সুন্দৰ নাটক। আপোনালোকৰ ৰিহাৰ্চল কিমান দিন হৈছিল? আমাৰ 20-25 দিন হৈ গ'ল। 20-25 দিন। সন্ধিয়া ঠিক 7 বজাৰ পৰা নিশা 10 বজা। হয়, আমি ইতিমধ্যে আমি গম পাইছোঁ যে এইজন এজন ব্যক্তি। আপোনাৰ পাৰ্টটো কি বাৰু? মোৰ পাৰ্টটো মনুষ্য সেনাপতি নহয় সেনাপতি ন? আৰু মানুহ এটা ইছ ৰাম 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 ৰাম। ঠিক আছে বাৰু, আমি এতিয়া বেলেগলৈ গৈছোঁ। সেইবাৰ নাই। দাদা আপোনাৰ পাৰ্টটো কি বাৰু? ভিডিঅ' ইছ ৰাম ৰাম ৰাম। নহয় পাৰ্টটো দাদা পাৰ্টটো কি বাৰু? মই এজন তোমাৰ বীৰ গুৰু। ঠিক আছে বাৰু। কৰা হ'ব এবাৰ মাংস চাৰি ট্ৰেইনিং দিয়া হোৱা নাই যে সেইকাৰণে মামুৰ ধৰিছে। আৰু আছে মোৰ বিশেষ এয়া হৈছে মোৰ ব্ৰহ্মা। বাৰু আমি বেলেগলৈকে গৈছোঁ। দেখিবলৈ পাইছে ৰজা আৰু সেনাপতি কেনেধৰণৰ যুদ্ধ। ইছ ৰাম ৰাম ৰাম। খোলতাল নোহোৱাকৈ কেনেধৰণে যুদ্ধ লাগিছে। এয়া পিতা পুত্ৰ যুদ্ধ আপোনালোকে দেখিব লাগিছে। ভাল লাগিছে দাদা। আপোনাৰ বাৰু পাৰ্টটো বাৰু কিনো? এইবাৰ আমি গৈছোঁ বাবা ওচৰলৈ। বাবা আপোনাৰ পাৰ্টটো কি? পাৰ্টটো হৈছে আপোনাৰ ওপৰৰ সেনাপতি, নামটো কয় চন্দ্ৰ কিশোৰ। আপুনি ইমান বল্লি দি কিয় কথা কৈ আছে? মোৰ ভাল লাগে। বাবা আপোনাৰ বডিটো দেখুৱাই দিয়কচোন। আপোনাৰ বডি দেখিলে বোলে বিশ্ব বোলে কবি যায়। দিয়কচোন বাৰু এটা বডি দেখুৱাই। আপোনালোকে চাব বিচাৰিছে বাহ মজা আও দিও আমাৰ দেখিবলৈ হৈছে বামুণ কেনেধৰণে বামুণে মেকআপ কৰি আছে। দাড়িখিনি অকণমান ছুটি হ'ল, তেওঁ একো নাই, চলি যাব। বামুণৰ যিমান বুদ্ধি।
ধুনীয়া লাগিছে ধুনীয়া লাগিছে এয়া স্বয়ং ঈশ্বৰ উপস্থিত হৈছে আহি